নমস্কাৰ, আজি মই চুলি কাটিলোঁ আৰু এতিয়া আমি মানে ঘৰৰ পৰা আমি ওচৰতে কিবা খাম বুলি ওলাই আহিছিলোঁ, কিন্তু আমি আগবাঢ়ি টাউন পালোহি। এতিয়া আপুনি যাব পাৰে, আজি দেওবাৰ, টাউনো বন্ধ। আজি ভাইটিয়ে ষ্টাৰ্ট কৰিছে মোৰ ব্লগটো। কাম মোৰ ইয়াতে ন। এতিয়া আমি আইচক্ৰীম খাম, প্ৰথম প্লেন হা। আমি বহুত দূৰ খোজকাঢ়িলোঁ জানানে বা। আইচক্ৰীম খাম এতিয়া, আইচক্ৰীম খাম মানে ঘৰত সোমাই সোমাই আমনি লাগে যে, সেইকাৰণে বৈ উলিয়াই ল'ব লাগে। সি টাউন পালেহি, দেখাই দিয়া টমটমো ল'বলৈ নিদিয়া নহয়। আইচক্ৰীম পাই গ'লোঁ। আমি এতিয়া JBH ওচৰলৈকে পালোহি, খোজকাঢ়ি কৃষ্ণনগৰৰ পৰা। আমি ভাবিছোঁ অলপ আমি ফুৰি আহোঁ। মাজতে কাট খাই গৈছিলে। আমি এতিয়া বহুতো এতিয়া ঘূৰি আহিলে এক পাক মাৰিব লাগিব। এনেই ঘৰৰ ভিতৰত সোমাই থকাতকৈ ফুৰিবলৈ আহিছোঁ অকণমান। ओ मेरे रांझे बता दे मेरी गड़बड़ी, कर ले मुखबरी ना कर जोरा जोरी, ऐसी प्रीत मेरी है निगोड़ी चुलबुली, करे जो झकझोरी क्यों ना। सूरज की किरणें आने दे मेरे मीत, अब चल जाने दे जो भी बीत, ओ जगे ताने पे ताने। এইবোৰ গোটেই গোলাঘাট টাউনখন খোজ পাই ঘৰলৈ গৈছে, অৱস্থা বেয়া কৰি পেলাইছে। চেলফি ষ্টিকখন লৈ লাগিছিলে, বেছি ভাল হ'ল। তই নানিলি আকৌ, পাহৰি গ'লোঁ। আৰু মানে আমি ঘৰতে ষ্টাৰ্ট কৰিব লাগিছিলে ব্লগটো, কিন্তু পাহৰি গ'লোঁ যে পটককৈ গুচি অহা হ'ল। সেইকাৰণে ইয়াত আহি পেলাই সি কৈছে তই ব্লগ এটা বনা আকৌ এতিয়া। সেইকাৰণে সি নিজে বনাইছে, প্ৰথম সিয়ে ষ্টাৰ্ট কৰিছে। হাত বিষাই গৈছে। ফাইনেলি পালোহি। আধা ৰাস্তা এখন ঘূৰাব লাগে মোক আজি। এতিয়া আমি প্লেন আছে আমাৰ আমুল পাৰ্লাৰ যোৱা, মানে এনেকৈ যাম। এই গোলাঘাট টেনিছ কোৰ্টখনৰ ওচৰৰ পৰা ক্লে কোৰ্ট পাৰ্কৰ ওচৰত আছে। পাৰ্কত যাম, পাৰ্কত সোমাই যাওঁ। আইচক্ৰীম খাবলৈ আনিছোঁ। পাৰ্কত সোমাই যাওঁ, 10 টকা 10-20 টকা ল'ব। পাৰ্কত চাচোন আমাৰ একো নহয়, আৰে ফেশ্বন হ'ল, বাদ দে ফেশ্বন। আমি এতিয়া পাৰ্কত সোমাবলৈ প্লেন বনাইছোঁ। এনেকৈ গৈ আমাৰ টেনিছ কোৰ্টৰ পৰা হৈ পাৰ্কত সোমাম, তাৰপিছত পাৰ্কৰ পৰা ওলাই পেলাই আমুল পাৰ্লাৰলৈ যাম। আমুল পাৰ্লাৰৰ পৰা আমি উৎসৱ যাম, উৎসৱত আমি পিজ্জা এটা আৰু কোল্ড কফি কেন এটা খাম। একদম হেৰি কৰিছে, কিন্তু আমাৰ ওচৰত পইচা ইমান নাই দেই। পইচা কম, প্লেন বেছি, সেইকাৰণে আজি টমটম নোলোৱাকৈ খোজকাঢ়িহে পইচা আহিছোঁ দুইটাই। পইচা আপোনালোকে কিন্তু ভিডিঅ'টো চাই নাহাঁহিব, বেয়া কমেণ্টটো নিদিব দেই। আমি মানে মই যি কৰি আছোঁ বা আমিতে যি কৰি আছোঁ সেইটো দেখাইছোঁ আৰু এনেই ফান ভিডিঅ'। আমি পাৰ্ক পাৰে হৈ গৈছিলোঁ। আমাৰ অহা প্লেন নাছিলে, আমি মানে জবৰ কাপোৰ পিন্ধি গুচি আহিলোঁ। ই টিকেট কাটিবলৈ আহিছে। আমি পাৰ্ক সোমালোঁ, ফাইনেলি গোলাঘাট পাৰ্ক। তোৰ পৰাই আছোঁ 1 মিনিট, ইয়াত যাওঁ। অহা কোনো প্লেনেই নাই, এনেই আমি মানে সোমাই দিলোঁ। লাজো লাগিছে এতিয়া, কাপোৰো ভাল নহয়। বটিং কৰিবি নিবা? নাযাওঁ। প্লেন নাই, একোৱেই নাই, এনেই আহি সোমাই দিলোঁ। এতিয়া চব ধুনীয়া ধুনীয়াকৈ আহিছে, মোৰ লাজো লাগিছে দেই। 10 টাইমত ছোৱালী মানুহ লাজ লাগিব, ই ল'ৰা তাৰ একো লাজ চাজ নালাগে, মোৰ লাজ লাগিছে। চব ইমান ধুনীয়া ধুনীয়াকৈ আহিছে ছোৱালীবোৰ, মই আহি এনেই সোমাই দিলোঁহি। মানে এনেই কিন্তু ইয়াত থাকিলে বহুত ভাল লাগে, মানে পৰিৱেশটো বহুত ভাল। ই দেখাব চব, ইয়ে দেখা। আজি মই মেইন, আপুনি চাব পাৰি কি কয়, সেইফালে বটিং আছে। মই কৈছোঁ বটিংলৈ যাওঁ, কিন্তু বায়ে কৈছে নাযাওঁ, ভয় লাগে বাৰ। চ' আমি এতিয়া এইটোৰ পৰা নামিলোঁ। এতিয়া আমি এটা ৰাউণ্ড লওঁ এইফালে চাইডে, তাৰপিছত আমি তাতো হ'ম দেই। আপোনালোকে দেখিছে, চব দেখাম। ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এইফালে যাওঁ। তুমি মোৰ শাৰদী প্ৰেমৰ শেৱালি, তুমি মোৰ প্ৰতিশৰতৰ শেৱালি, তুমি মোৰ হিয়াৰে কোণৰ শেৱালি, তুমি মোৰ
রাগিনী গীতৰ শুকুলা মেঘৰ দৰদি সৰগী সুৰীয়া প্ৰাণ আছুতীয়া মৰমৰ সুৰ তুমি মোৰ গান তুমি শেৱালি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ শেৱালি তুমি আহিবা ঐ শাৰদী কুঁৱলী হৈ শেৱালি তুমি যাবাগৈ কুঁৱলী শিক্ষিত হৈ শেৱালি তুমি আহিবা ঐ শাৰদী কুঁৱলী হৈ শেৱালি তুমি যাবাগৈ কুঁৱলী শিক্ষিত হৈ অ মোৰ সেমেকা মনক লৈ জোনাকী বাটলৈ অ মোৰ কাষতে বহি ৰৈ থাকিবা শেষলৈ শেৱালি তুমি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ হিয়াৰে কোণৰ শেৱালি তুমি মোৰ আমি তাই এতিয়া বহুত দূৰলৈকে খোজকাঢ়ি আহিলোঁ এতিয়া আমি মেইন মানে খেলা জেগালৈ যাম এতিয়া খেলিবলৈ চ' আমি এতিয়া সোমাইছোঁহি আহিলোঁ চ' আমি এতিয়া সোমালোহি ইয়াত কি আছে পঢ়ি লওঁ আপোনালোকে আমাৰ নপঢ়ি লওঁ আমি মই উঠি আছোঁ ঐ এখন ভাগি যাব ঐ মামা চামৰে ধৰি আছে ভয় লাগিছে সেইখন নাভাগেতো এইখন ভাগি যাব এতিয়া নামিব লাগিব ভাই বহুত খেলিলোঁ এতিয়া আমি গৈ আছোঁ এতিয়া আমি সঁচাকৈ আইচক্ৰীম খাবলৈ গৈ আছোঁ যদি পাৰোঁ শ্বৰ্টকাট না লং কাট বাই ফ্লেটি যামনে চ' আমি ওলালোঁ পাৰ্কৰ পৰা ওলাই আহিলোঁ এতিয়া দেই ইমান ধুনীয়া এইটো লাগিছে মানে উৎপাত কৰিছে ন ইয়াৰ লগত মই বেছি দেৰি থাকিবলৈ সেইকাৰণে আমি এতিয়া যাওঁ এক মিনিট মানে মই এক ছেকেণ্ডত মই সেইফালে গৈছিলোঁ কুকুৰ এটা দেখিছিলোঁ লেব্ৰাডৰ আমাৰ আগতে এটা ব্লেক কালাৰৰ লেব্ৰাডৰ আছিলে নামটো লাইকি মই কিন্তু ভিডিঅ' কৰিবলৈ বহুত ভাল পাওঁ মানে একচুৱেলি সেইটো সৰুতে পাৰ্ভ ভাইৰাছ হৈ পেলাই ঢুকাই থাকিলে চ' সেইদিনাখনৰ পৰা মই কুকুৰ অনাই নাই মানে এইকাৰণে এইবাৰ আকৌ এটা আনিম ডবাৰমেন এটা আনিম বুক কৰি থৈছোঁ চ' এইটো ডিব্ৰুগড়ৰ পৰা আহিব ডিটেইলছকেইটা কৰিছোঁ ন কোনোবাই চুৰ কৰিবলৈ আহিলে ভয় খাই যাব সেইফালেদি আহিছিলোঁ আমি এইফালে যাব পাৰি নেকি য়েছ এইফালেদি আমুল পাৰ্লাৰ শ্বৰ্টকাট হ'ব অলপ মই মানে ভালকৈ চিনি নাপাওঁ দেই জেগাবোৰ मैं हूँ साथ में মই বৰহুলা চিনি পাওঁ মই চিনি নাপাওঁ এতিয়া আমি আইচক্ৰীম খাবলৈ গৈ আছোঁ এইবাৰ সঁচাকৈ আইচক্ৰীম খাবলৈ গৈ আছোঁ আমি এতিয়া পালোহি আমি এতিয়া ছুইমিং ক্লাব পালোহি ওচৰতে আছে ইনডোৰ ষ্টেডিয়াম গোলাঘাটৰ এইটো মোৰ চেনেলে নহয় তাৰ ভাগৰহে আজি একদম সিয়ে পূৰা চলাইছে আৰু কিন্তু মোৰ মানে ভাগৰ লাগিছে দেই বহুত ভাগৰ কষ্ট মই কৰিছোঁ খোজকাঢ়ি আছোঁ যে মোৰো এটা চেনেল আছে নতুনকৈ বনাম আৰু এতিয়া আৰু এটা ব্লগৰ চেনেল আমি এতিয়া আকৌ ইনডোৰ ষ্টেডিয়াম পালোহি কৈছিলে ইয়াত বেডমিণ্টন আৰু টেবল টেনিছ খেলে কিবা কম্পিটিশ্যন হৈ আছে নেকি ইয়াত সোমাবি ইয়াত সেইদিনাখন মই আহি কুৰাছ গাই থৈ গৈছে সেইদিনা ব্লগ কৰিবলৈ নহ'ল দেই একদম বহুত লৰালৰি হ'ল সেইকাৰণে ব্লগ ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ বাৰু ফটো আপুনি চাব পাৰে মই মানে কুৰাছ হোৱা ভিডিঅ'টো আপলোড কৰিম সেইটো চাব এইটো চেনেলতে কৰিব বাৰ চেনেল মোৰ চেনেল নাই ফাইনেলি আমি আইচক্ৰীম পাই গ'লোঁ খাইছোঁ দেই এতিয়া আমি উৎসৱ গৈ পেলাই তাত পিজ্জা খাম লাহে লাহে আজি খাই থাকিম বহুত টেষ্টি অৰিঅ'ৰ আছিলে আপোনালোকেও খাওক সঁচাকৈ ধুনীয়া এইটো
এইটো আমাৰ একদম খোজকাঢ়ি ভাগৰ লাগি গৈছে আৰু বহুত দূৰ খোজকাঢ়িলোঁ মানে বহুত ফাইনেলি পালোহি আপোনালোকে চাব পাৰে দেখাই দে আমাৰ এতিয়া মানে য'ত আমি বহিম তো আমি ফাইনেলি উৎসৱ পালোহি ওপৰত আছোঁ আমি মানে তলত আপোনাৰ চুইটছৰ দোকান আৰু ওপৰত ৰেষ্টুৰেণ্ট আছে আমি এতিয়া ইয়াত খাম এয়া আমাৰ পিজ্জা আহি গ'ল একচুৱেলি চাৰ্ভ কৰি দিলে চামুচখনতৰা চামুচ ভাগ কৰ আৰু এটা বস্তু অৰ্ডাৰ দিলোঁ মানে থাকি গ'ল সেইকাৰণে আমি ফ্ৰেঞ্চ ফ্ৰাইছো অৰ্ডাৰ দিলোঁ পইচা থাকি গ'ল আমি আজি খায়ে আছোঁ আকৌ যাওঁতে কেনেটা এটা লৈ যাম কোল্ড কফি খাই মেলি ওলাই আহিলোঁ একদম বিল চিল দি কৰি ফাইনেলি ঘৰ আহি পালোহি আৰু ঘৰত যেনিবা সিহঁতি গালি পাৰি আছে খুৰা খুৰীহঁতে গালি পাৰি আছে তাৰপৰা বৌহেঁতো আছে ন সিহঁতি বকি আছে যেনিবা ইমানতে ক'ত আছিলে কি কৰিছ আৰু ক'বই অথনিতে ওলাই গ'লোঁ নহয় তাৰপৰা এতিয়া বহুত ভাগৰো লাগিছে গা চা ধুই লওঁগৈ আৰু অলপ ফ্ৰেছ হৈ লওঁ আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ